টেবুল কভাৰ বনাবলৈ লৈছোঁ। কমলা ৰঙৰ ঊলটো লৈছোঁ। চেইনটো বনালোঁ। চেইনডাল আপোনাৰ 50 ঘৰ দিছোঁ। চেইনডাল বনাই হ'ল। এতিয়া মই প্ৰথমৰ শেষৰ চেইনৰ ঘৰটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ এৰি এটা চেইন বনাম। আকৌ 1 ঘৰ 2 ঘৰ 3 ঘৰ এৰি এটা চেইন বনাম। আকৌ চেইনটো সেই যিটো চেইন বনাইছিলোঁ 3ডাল চেইন এৰি সেই ফুটাটোতে মই আকৌ ভৰাইছোঁ। এই 3টা চেইন হ'ল দেখিলে। এতিয়া মই আকৌ 1 ঘৰ 2 ঘৰ 3 ঘৰ এৰি 3 ঘৰ এৰি এই 3টা চেইন 3 ঘৰ এৰি 3টা চেইন 3 ঘৰ 3টা চেইন এনেকৈ 1 2 3 4 5টা চেইন হ'ল দেখিলে। এতিয়া মই এনেকৈ 12ডাল চেইন বনাম। 10ডাল হৈছে 11। এই 12ডাল চেইন বনালোঁ। 12ডাল চেইন বনাই আকৌ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ এৰি মই এইটো চেইন দেখিলে। এই 12ডাল চেইন ঘৰ বনালোঁ। আকৌ তেনেকৈ 3 ঘৰ এটা চেইন আকৌ 3 ঘৰ তেনেকৈ 3ডাল চেইন আকৌ 3 ঘৰ 3টা চেইনকৈ এনেকৈ 5টা চেইন বনাম। এনেকৈ মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এক 2 3 4 5টা চেটৰ ওপৰত 1 2 3 4টা চেট কৰিলোঁ। 4টা চেট কৰি এই যে 12ডাল তলত চেইন আছিলে এই 12ডালৰ চেইনৰ ওপৰত এতিয়া মই 6ডাল চেইন কৰিম। 6ডাল চেইন কৰি 12ডাল চেইন ওপৰত এতিয়া মই এতিয়া মাজতে জইন কৰিম। দেখিলে জইন কৰিলোঁ। জইন কৰি মই আকৌ 6ডাল চেইন কৰিম। 6ডাল চেইন কৰি ইয়াৰ ওপৰত 3টা চেট কৰিম। এতিয়া এই 3টা চেট কৰি দিলে এনেকৈ এই 12ডাল চেইনৰ ওপৰত এনেকৈ এটা জইন কৰি আকৌ এইটোৰ ওপৰত এনেকৈ 3টা চেট কৰিলোঁ। ইয়াৰ ওপৰত আকৌ 3টা চেট কৰি এনেকৈ আকৌ ইয়াৰ ওপৰত 3টা চেট কৰি এনেকৈ গোটেই চেট কৰি 4টা চেট কৰি আকৌ ইয়াৰ ওপৰত এনেকৈ জইন কৰি এনেকৈ গোটেই ৰাউণ্ডটো মই কমপ্লিট কৰিম। আপোনালোকে চাই থাকক। ৰাউণ্ডটো শেষৰটো দেখাইছোঁ মই। জইন কৰিম এতিয়া। জইন হৈ গ'ল। এতিয়া মই আকৌ 3ডাল চেইন বনাম।
প্ৰথম মই এই মুখৰ ছেটটোতে মই আহকৰ এটা ছেট বনাম। এইটো বনাম। দেখিছে এতিয়া আমি ধৰা যাব ছটা 1 2 3 4 প্ৰথমত দেখিছিলে 5টা ছেট আছে, তাৰপৰা 4টা হ'ল দেখিছে। এতিয়া মই এই 4টা ছেট কৰিছোঁ, এইটো 6ডাল আকৌ চিন টানিম, এডাল 6ডাল চিন টানি লগতে মই জইন কৰিম। জইন কৰি মাজৰ ফুটাটোতে আকৌ এটা মই সৰু জইন কৰিম। আকৌ এইটো মই এনেকৈ জইন কৰিম। এইখিনি 3টা জইন পৰিলে এতিয়া আকৌ মই 6ডাল চেইন বনাম। ছয়ডাল চেইন বনাই এই ৰঙাত আকৌ 3টা চেইন বনাম। এইটো দেখিছে এইটো মকৰা ডিজাইনত গৈ আছে। গোটেই মই ৰাউণ্ডটো কমপ্লিট কৰি আপোনালোকক আকৌ দেখাম। এনেকৈ কৰি কৰি 1 2 3 4টা ষ্টেপ পাইছোঁহি। জইন কৰিছোঁ। আৰু এতিয়া মই 3ডাল চেইন বনাম। এইটো ঘৰবাৰীত ঘৰ হ'ব। এতিয়া মই আকৌ 6ডাল চেইন বনাম। তো দেখিছে ডিজাইনটো মকৰা ডিজাইন হৈ গৈ আছে।
দেখিছে ডিজাইনটো এতিয়া আকৌ 6ডাল চেইন বনাই এই দুটা ঘৰ আছে এটা ঘৰ বনাম তেনেকৈ কৰি গোটেই ৰাউণ্ডটো মই কমপ্লিট কৰি আপোনালোকক মই আকৌ ফিনিচিঙত দেখামগৈ দীঘলীয়া যে বহুত দীঘল হ'ব যে গোটেইটো দেখুওৱা সম্ভৱ নহয় চাই থাকিব আপোনালোকে এই টেবুল কেইখনতে মই কৰি 1 2 3 4 5 6 নম্বৰ ষ্টেপটো পাইছোগৈ 6 নম্বৰ ষ্টেপটো মই কালাৰটো বদলি কৰি দিছোঁ দেখিছে এই মকৰা চেইনডালৰ এইফালে দুঘৰ এইফালে দুঘৰ কমাই আনি আছোঁ চেইনডাল বহাই গৈছে আকৌ এইপিনে 3টা চেইন এইপিনে 3টা চেইন কৰিম তেনেকৈ আকৌ এইপিনে এইফালে ঘৰ এইপিনে ঘৰ কমাই মই গৈ থাকিম এই দেখিছে কৰা এনেকৈ কৰি মোৰ গোটেই ৰাউণ্ডটো কমপ্লিট কৰি ইয়াৰ এইবাৰ মই এইকেইটা কালাৰ দিম এই বগা দি পিছত আকৌ কমলা কালাৰটো দিম তাৰপিছত আকৌ তেনেকৈ সেউজীয়া বগা তেনেকৈ দি গোটেই মই কভাৰখন কমপ্লিট কৰিম আপোনালোকে চাই থাকিব এই মুখৰ ঘৰ এই ঘৰ এই দুঘৰ এৰি 3 নম্বৰ ঘৰটো কৰিছোঁ এতিয়া ওপৰলৈ কমালে সৰু হৈ আহিছে তলত 7 ঘৰ আছিলে ইফালে দুঘৰ মই 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ কৰিলোঁ এই চেইনডাল আগত আনিম 7 ঘৰ কৰিছোঁ এইফালে 3 ঘৰ এইফালে 3 ঘৰ এটা চেট কৰি যাব মাজতে এঘৰ বহাব দেখিছে এতিয়া আকৌ কমানে বহাইছে এই মকৰাটো এনেকৈ কমানে আকৌ এনেকৈ সৰু হৈ গৈ থাকিব চাই থাকিব এনেকৈ কৰি গৈ থাকিব মই আকৌ চেইনটা দিম দেখিছে তলত তাৰপিছত আছিলে বগা ওপৰত কমে 3টা হৈ আহিছে এতিয়া মই চেইনডাল বনালোঁ 8ডাল চেইন বনালোঁ 8ডাল চেইন বনাই মই এতিয়া এইটো যে তলত যে 5 ঘৰ আছিলে এতিয়া কমাই নিম এইফালে দুঘৰ এইফালে দুঘৰ এই 3 ঘৰ কৰিম চাই দেখোঁ ডাল 5 ঘৰ 3 ঘৰ আকৌ চেইনডাল বনাই 7ডাল চেইন বনাম এই 2টা চেইন আগত এইডোখৰ এটা চেইন এইডোখৰ এটা চেইন এইটো চাইডত 3টা চেইন বনাম নেক্সট চেইনটো হ'লে গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম দেখিছে আজিকালি মই 10ডাল চেইন কৰিলোঁ 10ডাল চেইন কৰি এই 3 কণি ঠাইত মই জইন কৰিম এইটো জইন হৈ গ'ল আকৌ এনেকৈ 10ডাল চেইন বনাই এইফালে 3টা চেইন মাজত 3টা চেইন ইয়াত 3টা চেইন এইডোখৰত 3টা চেইন কৰি এইভাগে 1 2 3 4টা চেইন এনেকৈ বনিব আপোনালোকে চাই থাকক
দেখিছে তলত যে কণী মুখত কণী জইন কৰিলোঁ। এতিয়া এই 4টা কৰাৰ পিছত এইটো সেই হ'ল এই চেইনডাল আনি এই চেকটো লগাই দিলোঁ। এতিয়া তলত কেইটা চাইড দেখিছেনে? 1 2 3 4টা চাইড মোৰ 1 2 3 4 5টা। এতিয়া এনেকৈ এই চেইনডাল কৰি আহি আছোঁ। কৰি আহি মই এই মাথাটো জইন কৰি 3টা চেক কৰি চাই থাকক। চেইনডাল কৰি হৈ গ'ল। দেখিলে এইডোখৰ এটা ছেট হ'ব। দেখিলে এইটো জইন হ'ল। 3টা চেইন বনালোঁ। চেইনটা বনাই আকৌ এটা চেইন বহালোঁ। বহাই আকৌ এনেকৈ 3টা চেইন, এতিয়া 3টা চেইন কৰি গোটেই ৰাউণ্ডটো কমপ্লিট কৰি দেখিছে এনেকুৱা হৈছে। আপোনালোকৰ মোৰ ভিডিঅ'টো নিশ্চয় চাই আছে। দেখিছে এই যে দীঘল এইডালৰ ওপৰত যে একণি উঠিছিলে এই কণী খাটি এতিয়া আপোনালোকে দেখিছে এই মই এই 1 ঘৰ 2 ঘৰ 3 ঘৰ উঠিছে। এই যে দেখিছিলে আপোনালোকৰ তলত এইটো যে এই ঘৰ যে আছিলে এইটো এনেকৈ যদি 3 ঘৰ উঠিলে তেনে তাৰ ওপৰত 5 ঘৰ এনেকৈ উঠি কমালি কমালিকৈ যে এইটো হৈ আহিছে। এইটো টাইমত এনেকৈ ওপৰলৈও সেইটো এনেকৈ গৈ থাকিব। গোটেই ভিডিঅ'টো চাব। মই একেবাৰে শেষত দেখামগৈ। এনেকৈ আপোনাৰ এতিয়া এই মকৰা ছিষ্টেমত এইখন হৈ গৈ থাকিব। এই বগাকৈ এইটো ওপৰলৈ বগা এইটো ওপৰ পি ছিষ্টেমত এইটো হৈ যাব। এই বগা কালাৰটো শেষ হোৱাৰ পিছতে মই আকৌ এইটো কালাৰ দিম। চাই থাকিব আপোনালোকে। সেইখিনিলৈকে ভিডিঅ'টো চাই থাকিব। তেতিয়া আপোনালোকে বুজি পাব। কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব। ঠিক আছে, মই এতিয়া ষ্টাৰ্ট কৰোঁ। মোৰ টেবুল ক্লথখন দেখিছে কৰি মই এইটো পৰ্যায় পাইছোঁগৈ। একেটা ডিজাইনতে কৰি গৈ আছোঁ, কিন্তু কালাৰখিনি বেলেগ বেলেগ দিছোঁ। প্ৰথমতে মই কমলাৰ বগা আৰু এইটো দিয়া থোৱা আছিলে, কিন্তু ছোৱালীজনীয়ে ক'লে মা কেৰিকেইটা যিকেইটা ক'লে চুলিকেইটা দি দিয়া ভাল লাগিব, এইটো এটা বেলেগ ডিজাইন হ'ব বোলে। এতিয়া মই টেবুল ক্লথখন এই কিনাৰটোত ডিজাইন দিম। এতিয়া এই ডিজাইন দিবলৈ আছে অলপ দীঘল কৰি টেবুল ক্লথখন টেবুলখন খোৱাকৈ কম তাৰমানে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে। টেবুল ক্লথখন এই প্ৰথমে এটা চেইন চিষ্টেম আৰম্ভ হৈছে দেখিছিলে নহয়। কমানে কৰি মই এই ফিনিচিং পালোহি। ফিনিচিঙত এই চেইনডাল এই মূৰটোত জইন কৰিম, শেষ হ'ব টেবুল ক্লথখন। তাৰপিছত কমানে গোটেই মই এই বৰ্ডাৰটো নতুন এটা ডিজাইন দিম। ডিজাইন দি গোটেইখন কমপ্লিট কৰিম। আপোনালোকে কেনেকুৱা লাগে কমেণ্ট কৰি মোক জনাব। এতিয়া মই বৰ্ডাৰটো কৰোঁ, আপোনালোকে চাই থাকিব। কভাৰখনত দেখিছে বৰ্ডাৰটো মই এনেকৈ 7ডাল চেইন দি 3টা চেট বনাইছোঁ। দেখিছে আপোনালোকে। এই পথালি ছাইডটো মই বগা দিছোঁ, দীঘল ছাইডটো মই কমলা কালাৰটো দিছোঁ। এনেকৈ গোটেই ছাইডটো মই কৰি আহি আছোঁ। আপোনালোকৰ শেষত অকণ মই কেনেকৈ কৈছোঁ দেখাই দিছোঁ চেইনডাল। 7ডাল চেইন বনাই মই এনেকৈ 3টা চেট কৰিলোঁ।
ফিনিচিং হ'ল ফিনিচিঙত মই এইটো জইন কৰি দিছোঁ ঠিক আছে জইন হৈ গ'ল তিনিটা ছেট সেইখন দেখিছে এইবিলাক মই কাট কুট কৰিবলৈ আছে ৰছী কিছুমান এইবোৰ দীঘল দীঘল হৈছে এইবিলাক কটাই নাই কাটিম মই সেইখন ফিনিচিঙত এতিয়া মই বৰ্ডাৰটো এতিয়া দেখিলে ইয়াত আকৌ এই চেইনডাল মই আকৌ সাতটা ছেট বনাই যাম এটা ছেট বনাই এটা ফিনিচিং কৰি আপোনালোকক আকৌ দেখাম মই বৰ্ডাৰখনৰ একেবাৰে শেষ বৰ্ডাৰটো পালোহি এতিয়া মই ইয়াত জইন কৰি দিম ফিনিছ কৰি দিম এই ছেটটোত মই দুটা ছেট কৰি দুডাল চেইন কৰিছোঁ তাতে দুটা ছেট কৰি দুডাল চেইন কৰিছোঁ চাই থাকিব দুডাল চেইন কৰিছোঁ এতিয়া মই ইমানদৰে ইয়াত জইন কৰিলোঁ এতিয়া টেবুল ক্লথখন সম্পূৰ্ণ হৈ গ'ল আপুনি দেখিছে টেবুলখন দেখিছে আপোনালোকে বনাই হ'ল এতিয়া আপোনালোকে কেনেকুৱা দেখিছে বা কমেণ্ট কৰি জনাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আগলৈকে মই এনেকৈ আপোনালোকক মই কৰা কামবিলাকৰ ভিডিঅ' দি যাম আপোনালোকে চাই থাকিব